নমস্কাৰ গাইজ, মোৰ কৌশিক ব্লগ ইউটিউব চেনেল আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে মই ভূটানলৈ যাবলৈ ওলাইছোঁ। মানে আজি ভূটানৰ গেটটো বা খোলা দিছে নাই যেন মই ক'ব নোৱাৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি ভূটানৰ গেটটো খোলা দিয়াই নাই তথাপিও ভূটান মেলা আৰু ভূটানৰ গেৰেজটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। তেন্তে ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে নতুন আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। এইটো আপোনালোকে জানেই চাগে, এইটো পাগলাদিয়া ৰিভাৰ হয়। এইটো মানে পাগলাদিয়া নদী হয়। এইটো মানে ইপিনেদি যাব লাগে ভূটানত গ'লে। আমি দলংটো ক্ৰছ কৰিমেই আৰু ভূটান বেছি দূৰ নহয় ইয়াৰ পৰা। মই নিচকুৱে দেখা পাইছোঁ, মানে ভূটানৰ পাহাৰটো দেখা পাই আছোঁ। আপোনালোকে দেখা নাপাব কাৰণ মই গাড়ীৰ ভিতৰেদি ভিডিঅ'টো ব্লগটো বনাই আছোঁ, সেইকাৰণে দেখা নাপাব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া মানে অলপ গাড়ীত তেলো ভৰাইলোঁ, মানে গাড়ীত তেল খতম হৈছে। ইপিনে গাড়ীত তেলটো ইটো চাইডতো বন্ধ হৈছে, ইপিনে চাইডত ভৰাই আছে। মই ইপিনে চাইড তেল চেল ভৰাই লোৱাৰ কাৰণে আপোনালোকে তেন্তে হ'ল। এতিয়া আমি যাত্ৰাটো আকৌ আৰম্ভ কৰিছোঁ। এতিয়া ইয়াৰ পৰা বেছি দূৰ নহয়, আমি পাগলাদিয়া ৰিভাৰটো ক্ৰছ কৰিলোঁ। এতিয়া আমি যাই পামেই আৰু বেছি দূৰ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এইটো এটা মানে পাৰ্কিজুলি আহি পালোঁ। এতিয়া এইটো মানে হ'ল গীৰ্জাঘৰ। এইটো এটা মানে খ্ৰীষ্টানৰ এটা গীৰ্জাঘৰ। এইটো মানে ধুনীয়া এটা মানে গীৰ্জাঘৰ। ইপিনে ইপিনে গ'লে গীৰ্জাঘৰো বহুত আছে। ইপিনে এটা হস্পিটেল, এইটো হস্পিটেল মানে দেখিছে মই ক'ব নোৱাৰোঁ। ইপিনে এটা গীৰ্জাঘৰ, মানে ভালেই আৰু। আপোনালোকে সকলো চাই থাকক ভিডিঅ'টো। যাই আছোঁ ভূটানৰ পিনে। মই এটা ডাউট হৈ আছে কাৰণ ভূটানৰ গেটটো বা খোলা দিছেনে দিয়া নাই, এইটো মোৰ ডাউট হৈ আছে। আপোনালোকে দেন সেইকাৰণে ভিডিঅ'টো চাই থাকিব। আপোনালোকে অলপো স্কিপ নকৰিব। কিয় মানে ভূটানত যাই পোৱা এটা সৰু গেট আৰু এইখন ভূটানৰ ডনবস্ক ইংলিছ স্কুল। ইমান ডাঙৰ ডনবস্ক ইংলিছ স্কুল এইখন। মানে ইপিনেদি চাইডত ভূটান, ইপিনেদি গ'লেও ভূটান মেলা পায়। মই ইপিনে চাইড গৈছোঁ ভূটানৰ ইপিনেদি এণ্ট্ৰি গেট। এইটো ভূটানৰ ইপিনে আমি যাই আছোঁ। এতিয়া মানে ভূটানৰ বা গেট খোলা আছে নে নাই ক'ব নোৱাৰোঁ। ভূটান যাই পামেই আৰু বেছি নাই, ভূটানৰ গেট পামেই আৰু। মানে ভূটান যাই নাপাওঁ, ভূটানৰ গেট যাই পাম। যাই নাপাওঁ তাক গেৰেজ, ভূটান গেৰেজ বুলি কয়। আপোনালোকে জানেই চাগে ভূটান গেৰেজ পাম। যদি মানে ভূটানৰ গেট খোলা নিদিয়ে নিশ্চয় গেৰেজৰ অলপমান এক্সপ্ল'ৰ কৰিম আৰু ভূটান মেলালৈ যাবলৈ চেষ্টা কৰিম। মানে ভূটান মেলাত কি হৈ আছে কি হোৱা নাই, মানে মই শুনি আছোঁ ভূটান মেলা বুলি, বাট মই ভূটান মেলা অহা নাছিলোঁ। কিন্তু ভূটানত গৈছিলোঁ আগতে, কিন্তু আজি মই আহিছোঁ আৰু এবাৰ আহিছোঁ ভূটানত। জানো বা আজি এইবাৰ ভূটানৰ গেট খোলা আছে নে নাই। লকডাউনৰ কাৰণে ভূটানৰ গেট এতিয়ালৈকে খোলা দিয়া নাই ভূটানৰ ৰজাই। সেইবাবে মানুহবিলাক মানে ইণ্ডিয়াৰ মানুহবিলাকে মানে ভূটানত যাব পৰা নাই আৰু ভূটানৰ মানুহবিলাকে মানে ইণ্ডিয়াত আহিব পৰা নাই। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব দেই। এইখনে চহৰ ভূটান গেৰেজ বুলি যাক কয়, এইটোৱে ভূটান গেৰেজ। এইখিনিয়ে ভূটান গেৰেজ বুলি কয়। মানে ভূটানৰ গেটৰ কাষতে, মানে ভূটান যাই নাপাওঁতে পায় ভূটান গেৰেজ। চৰি একদমেই চৰি, মানে ভূটান গেটটো মানে খোলা দিয়া নাই। এইখন ভূটান গেট মানে যাব নিদিয়ে ভূটানৰ পিনে, মানে গেটটো অ'পেন হোৱা নাই। এইটো গেটটো খোলা দিয়া নাই, মানে আমি যাব নোৱাৰোঁ। ভূটান গেৰেজৰ পৰা আমি ঘূৰিব লগা হৈছে। মানে বেড লাক আৰু আমাৰ কাৰণে, ইমান দূৰৰ পৰা আহিও মানে ভূটানখন যাব নোৱাৰিলোঁ। কি ক'ম আৰু গাইছ, দুখৰ কথা। এতিয়া ভূটান গেৰেজ, এইখিনিয়ে ভূটান গেৰেজ। এতিয়া আমি ভূটান মেলালৈ যাত্ৰা কৰোঁ। তেন্তে ব'লক ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো।
নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাহাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা লোকেশ্যন চাওক মানে কি ধুনীয়া জেগাত চাহ বাগিচা মেইন হাৱে মানে ইপিনে চব চাহ বাগিচা ইপিনে মানে আমি যিটো আহিছোঁ ভূটান মেলা গাইজ এইখিনিয়ে হ'ল ভূটান মেলা আমি ভূটান মেলা এণ্ট্ৰি কৰি ল'লোঁ এতিয়া আমি ভূটান মেলালৈ যাওঁ মানে কি হৈ আছে মানে ভূটান মেলাটো মানে মেলা হৈয়ে থাকে এনেই আৰু দোকান চোকান আছে এনেই বেলেগ বেলেগ ডাঙৰ ভূটান মেলা নহয় আৰু মানে সেয়ে আৰু ভূটান মেলা আমি এণ্ট্ৰি কৰিলোঁ এইবিলাকে ভূটানৰ দোকান এইবিলাক মানে চালান সুৰক্ষা বাহিনী SSB কেম্প এইবিলাক বাছ ষ্টেণ্ড ডাঙৰ ডাঙৰ ঘৰ আমি ভূটানৰ মেলা এইটো পাহাৰ ভূটানৰ যিটো মানে ভূটান সেইপিনে মই যিটো জুম কৰি দিছোঁ এইটো ভূটান ভূটানৰ গেট ইপিনে মানে বাছ ষ্টেণ্ড ভূটানৰ মেলাত মানে বিশেষকৈ একো নাই চাব এই আৰু তাৰ ইপিনে চাহ বাগিচা আছে মানে মেইন ৰোড আছে আৰু ইপিনে ভূটান মেলা হৈ আছে আমি এইটো ভূটান গেটত যাব নোৱাৰিলোঁ গাইছ এই আৰু দুখ লাগিল গাইছ এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ঘৰলৈ যাওঁ ঘৰলৈ যাওঁতে আমি কুমৰিকাটা হৈ যাম আপোনালোকে জানি চাগে কুমৰিকাটাৰ অলপমান ভিডিঅ' কিছুমান দৃশ্য আপোনালোকে এক্সপ্ল'ৰ কৰিম গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব রসকি পমিলা তুমি আকাশী নীলা যৌৱনৰে সাগৰখনত মৰম সিঁচিলা ৰাতি ৰাতি টোপনি খতি মোৰে জানা ভাবি ভাবি বাৰে বাৰে তোমাৰে কথা ৰ'দালিয়ে মোৰ কানে কানে আপোনালোকে যদি ভূটানৰ পিনে আহে ঠিক ৰঙিয়া হৈ যোৱা ৰাস্তাইদি আহিবচোন মানে যিবিলাক মানে SSB বিলাকে মানে ট্ৰেইনিং দিবলৈ আছে এইবিলাক মানে ফায়াৰিং ট্ৰেইনিং যিটো মানে গুইলাই মানে এইবিলাক এটা ট্ৰেইনিং দিয়া হয় মানে এইবিলাক কেম্প হয় এই মানে এইবিলাক ট্ৰেইনিং দিয়া হয় মানে SSB ট্ৰেইনিং দিয়া হয় ইয়াতে মানে ফায়াৰিং কৰা হয় মানে ইয়াতে মানে ধুনীয়া এইবিলাক মানে খালী জেগা যি দেখিছে সেইবিলাকত ফায়াৰিং কৰা সেইবিলাক কেম্প হয় এইবিলাক থাকে মানে ডেইলি ট্ৰেইনিং কৰা নাযায় আৰু মানে সপ্তাহৰ মূৰে মূৰে কৰে চাগে মই ইমান বিশেষ নাজানো মই আজি প্ৰথম আহিছোঁ ইপিনেদি মানে ইপিনে ভূটান আহে যদি আপুনি ইপিনে চাইডেদি আহিবচোন মানে দেখা পাব মানে SSB সকলে কেনেদৰে ট্ৰেইনিং কৰে মানে কেনে জেগাত ট্ৰেইনিং হয় আপোনালোকেতো দেখাই পাইছে চাগে মই দেখাইছোঁৱে অলপ হ'লেও আপোনালোকেও আহি চাবচোন মানে কেনে পৰিস্থিতিত আছে আমি মানে ভূটানত আহোঁতে চাইডেদি গৈছিলোঁ এইটো মানে কুমৰিকাটা হৈ আহিলোঁ ঘৰত মানে কুমৰিকাটাখনো চাই যাওঁ বুলি আহিলোঁ মানে কুমৰিকাটা চহৰখন মানে বহুত দিন দেখা নাই তো এইবাবে আহিলোঁ কুমৰিকাটাখনো চাম বুলি এইখনে কুমৰিকাটা চহৰ আপোনালোকে চাওক আহিলোঁ দিয়ক ঘৰৰ পিনে তেন্তে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আৰু মোক যেন আৰু ছাপোৰ্ট কৰে আপোনালোকে ভাল ভিডিঅ' দিবলৈ আৰু মই চেষ্টা কৰিম তেন্তে এতিয়ালৈ বাই বাই